চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগালতে আউজিলে হিৰত ভাগেনে চিকুনে সোণটোপনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা মোক জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি বুৱালা প্ৰেমৰ অলকানন্দ। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোকক সংগীতাৰ পৰিয়ালৰ অন্য এটি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমি উপস্থিত আছোঁ হহুৱাত। মানে আমি আজি আহিছোঁ পিকনিক খাবলৈ। মই ভিডিঅ'টো ঘৰৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু ইমানেই দৌৰা দৌৰি হ'ল যে মানে টাইমেই মিলাব নোৱাৰিলোঁ। কিবাকৈ আহি গাড়ীখনত বহিলোঁ আৰু ইয়াৰ পৰাই আহিয়ে আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰি দেখুৱালোঁ। আগলৈ বাৰু চাই থাককচোন কেনেকুৱা পায় কি পায়। বাস 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 হৈ গৈছে পানী আৰু জুয়ে পুৰা জোচত পাঞ্জা খেলি আছে। কাই কি কৰি আছে এবাৰ দেখাই দিওঁ, বাকী যি ক'ব লাগে পিছত সংগীতে ক'ব। ক'ত যোৱা তুমি? এই আমাৰ গুণে মোবাইলত ব্যস্ত, পিকনিক খাব আহি পেলাই। ঐ ইহঁতে ইমান খালি বেয়া হ'ব। কি দিলে তো আদা? দীপেন দা আমাৰ আজিৰ প্ৰধান ৰান্ধনি। নিপেনে মেইন ৰান্ধনি। দিয়া তুমিও লাৰি দিয়া অলপ, তেতিয়াহে ৰান্ধনি বুলি ভাবিব। বুঢ়া আমাৰ মটন ভাজাখন নামাই পেলাই আমি যাম ৰ'বা। 15 কিলো মটন নক'ব আৰু মিছা কথা। 15 কিলো মটন সেইটো নিজে অলপমান তোৰ গোটেই দিয়া হ'ব। অঁ দাদা এটা পজিশ্যন বনাই লওঁ। আমাৰ মেইন ৰান্ধনি ষ্টাৰ্ট দি ষ্টাৰ্ট। এ আমাৰ বাচ্চা পাৰ্টি প্ৰশান্ত দা এইটোৱে। আৰু বাচ্চা চম্ভালি থকা মেইন মানুহটো কন্দা। দীপেন চোৱা বঢ়িয়া, বাই বাই। এইটো দুনুদা। আমাৰ একদম ভাগৰি গৈছে দে কাম চাম কৰি দি। চন্দন দা অলপ অলপ কমাই দিয়ক। আৰু এইপিনে এই আদা নেহুৰ চেলাই ভাগৰি গৈছে দে, বহি আছে পুৰা ভাগৰত।
পাত পৰেনে মনতে তোমাৰ হেচুকি দুহাতেৰে লিখিছিলা তাত ঠিকনা সুৰ কবিতা